Hi friends, আপোনালোকৰ ভালনে? মোৰ ভালেই। মোৰ চেনেলৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম। মই আজি দেখুৱাবলৈ লৈছোঁ মই মিছৰ পৰা অফাৰ প্ৰাইজত 4টা পাৰ্চেল লৈছিলোঁ। তাৰ মুঠ দাম আছিলে 1196 টকা, মানে প্ৰতিটো পাৰ্চেলৰ দাম আছিলে 299 টকা। মই কি লৈছিলোঁ এয়া দেখাইছোঁ আপোনালোকক। প্ৰথমে দেখুৱাইছোঁ এইটো এটা পাৰ্চেল, এখন মেখেলা চাদৰ হয়। সেইটো মাছৰাইজ কটনৰ হয়। এইখন মেখেলাখন এইখন চাদৰখন। এইখন মিক্স পলিপাটৰ হয়। ইয়াত মেখেলা চাদৰ ব্লাউজ পিচ সকলোখিনি একেলগতে আছে। গতিকে এখনকৈ দেখুৱাবলৈ অসুবিধা হৈ আছে। এইখন মিক্স পলিপাটৰ হয়। আৰু আছিল এইটো, ইয়াত আছে 3টা ব্লাউজ, এইটো এটা আৰু এইটো এটা। ইয়াৰে এখন খুলি দেখুৱাইছোঁ। এনেকুৱা ধৰণৰ ফুল হাতৰ 3খন ব্লাউজ আছিলে। আৰু আছে এই ছোৱালীজনী পিন্ধি আছে এইখন, আৰু ই পিন্ধিলেই খাই কৈ দিয়া মা খাই ক। আৰু ছোৱালীজনী এইটো লেহেংগা, এইটো পিন্ধিছে তো লেহেংগাটো। এই 4টা আছিলে পাৰ্চেলত। আপোনালোকেও যদি এনেকুৱা মিছৰ পৰা অফাৰৰ পাৰ্চেল ল'ব বিচাৰে তেন্তে আপোনালোকে মিছত গৈ কম্বো অফাৰ্ছ বুলি চাৰ্চ কৰিব, তাতে পাই যাব। আজিলৈ আহিছোঁ, বাই বাই।